ক্লাছ 10 এডভান্স মেথছৰ 6 নম্বৰ চেপ্টাৰটোৰ ফাৰ্ষ্ট এক্সাৰচাইজৰ 1 নম্বৰ গণিতটো আছিল মান উলিওৱা ফাৰ্ষ্টটো দিছে ফেক্টৰিয়েল 5 তাৰপিছতো আছে বহুত কিটা তো ফাৰ্ষ্ট কোৱেশ্চনটো দিছে ফেক্টৰিয়েল 5 এতিয়া ফেক্টৰিয়েল 5ৰ আমি ফেক্টৰিয়েল 5 থাকিলে আমি কেনেকৈ ভাঙিব লাগে সেইটো আমি ইন্ট্ৰোডাকচন ভিডিঅ'ত গম পাইছো ফেক্টৰিয়েলটোক এই সিম্বল আৰু এটা সিম্বল আছে এইটো সিম্বল এই দুটা সিম্বলৰে মানে বুজোৱা হয় ফেক্টৰিয়েলটো এতিয়া ডাইৰেক্ট ফেক্টৰিয়েলৰ কামখিনি হৈছে আমাৰ যোনটো ফেক্টৰিয়েল দিয়া থাকিব সেই নাম্বাৰটো ওৱান স্টেপ কমি কমি গৈ 1 লৈকে যিমান কিটা নাম্বাৰ আহিব গটেকিটাৰ পূৰণফল মানে ইয়াতে 5 আছে 5 টো কাউন্ট হল তাৰ পিছত কিমান আহিব 5 ৰ কৈ 1 কমি গলে 4 4 ৰ পিছত 1 কমি গলে 3 3 ৰ পিছত 1 কমি গলে 2 2 ৰ পিছত 1 কমি গলে 1 1 ৰ পিছত 1 কমি গলে 0 হেটো আমি লিখিব নালাগে কিয়নো আমাৰ এইটোৱে মেইন হেৰি হয় ফেক্টৰিয়েলৰ কাম আমি যদি এগেইন 1 ৰ পৰা 1 এটা বিয়োগ কৰি পূৰণ কৰি দিও যিকোনো সংখ্যাৰ লগতে তো শূন্য এটা পূৰণ কৰি দিলে 0 আহি যাব তেনেহলে এইবিলাকৰ কোনো ভ্যালুৱে নাথাকিব এইটো আছিল সিম্পলি ফেক্টৰিয়েলৰ মেইন কাম এতিয়া এইখিনি পূৰণ কৰি দিলে যিমান মান আহিব হেটোৱে আমাৰ মান আহি যাব হেটোৱে আমাৰ আনসাৰ 5 4 গুণ 20 তোমাক যদি অলপ পূৰণত প্ৰবলেম হয় তুমি একেবাৰত নকৰি ফাৰ্ষ্টত এই দুটা কৰিলা তাৰ পিছত 3 2 গুণ 6 6 1 গুণ 6 ডাইৰেক্ট 6 টো বহাই দিবা এতিয়া 20 ৰ লগত 6 পূৰণ কৰিলে 6 2 গুণ 12 শূন্য এটা থাকিব মানে 120 এটোৰ আনসাৰ আহি গল আমাৰ মান উলিয়াব দিছে আমি ফেক্টৰিয়েল 5 ৰ মান কিমান পালো 120 এইটোৱে আমাৰ আনসাৰ তাৰ পিছতটো কি দিছে ফেক্টৰিয়েল 4 প্লাস ফেক্টৰিয়েল 5 এতিয়া এইটোও ভাঙিব দিছে এইটোও ভাঙি কিনে যোগ কৰিব দিছে এইবিলাকত আমি কেনেকৈ কৰিম এতিয়া ফেক্টৰিয়েল 4 টো আমি ৰাখি দিলো প্লাস ফেক্টৰিয়েল 5 ৰ পৰা যদি এটা মানে 1 মাইনাস কৰি দিও কি আহিব 5 টো আমি বাহিৰত লৈ আহিলো 1 মাইনাস কৰিলে 4 আহি যাব হেতুক আমি ডাইৰেক্ট এনেকৈ ফেক্টৰিয়েল হিচাপে লিখিব পাৰিম কিয়নো যোনটো নেকি আমাৰ এইটো লাইন মানে 5 into 4 into 3 into 2 into 1 এইটোক আমি 5 into এইখিনিক আমি কি ফেক্টৰিয়েল 4 হিচাপে লিখিব পাৰিম এইটো সিম্বল নাইবা যোনটো সিম্বল ইউজ কৰো আমি এই গটেখিনিক আমি এনেকৈ লিখিব পাৰিম নিশ্চয় পাৰিম ঠিক এনেকৈ 5 টোক আমি মানে এটা স্টেপ পিছুৱাই গৈছো মানে 5 ৰ পৰা 1 মাইনাস কৰিলে 4 আহিব এগেইন এতিয়া যদি আমি ফেক্টৰিয়েল 4 টোক ভাঙো 4 into 3 into 2 into 1 এতিয়া এই দুটাৰ পৰা ইয়াতো ফেক্টৰিয়েল 4 আছে ইয়াতো ফেক্টৰিয়েল 4 আছে ফেক্টৰিয়েল 4 টো আমি কমন ল'ব পাৰো ইয়াতে থাকি যাব 1 আৰু ইয়াতে থাকি গল কি মাজত প্লাস আছে ইয়াতে 5 ফেক্টৰিয়েল 4 1 আৰু 5 যোগ কৰিলে 6 এতিয়া ফেক্টৰিয়েল 4 ক ভাঙি দিম 4 into 3 into 2 into 1 লাষ্টত into 6 আছে এইটো 6 এক্সট্ৰা 6 এইটো ফেক্টৰিয়েলৰ নহয় 3 4 3 গুণ 12 12 2 গুণ 24 24 1 গুণ 24 পূৰণ 6 পূৰণ কৰিলে 6 4 গুণ 24 ৰ 4 হাতত 2 6 2 গুণ 12 আৰু হাতৰ 2 কিমান হাতৰ 2 14 144 হয় নাই 144 आंसर তাৰ পিছৰটোৰ ফালে আইছো ফেক্টৰিয়েল 9 বাই ফেক্টৰিয়েল 7 মানে ফেক্টৰিয়েল 9 ক ফেক্টৰিয়েল 7 এৰে হৰণ কৰিব লাগে এতিয়া আমি ফেক্টৰিয়েল 9 ক 9 into 8 into তাৰ পিছত 7 6 5 4 3 2 1 এনেকৈ লিখিব পাৰিম নাইবা এটুক আমি ডাইৰেক্ট 7 ফেক্টৰিয়েল হিচাপে ৰাখিব পাৰিম কাৰণ 7 ৰ পিছত তো ভাঙি দিলে একেখিনি আহি যাব এইখিনি কমসে কম তোমালোকে জানাই আৰু ডাইৰেক্ট কেনসেল কৰিব পাৰিম থাকিব কি 9 into 8 8 9 গুণ 72 এইটোৰ মান আহি গল সিম্পল বস্তু হয় এবিলাক তোমালোকে জানাই মই জানো আহিছো 4 নম্বৰটোৰ ফালে 4 নম্বৰটো কি দিছে
ফেক্টৰিয়েল 6 মাইনাছ ফেক্টৰিয়েল 3 ফেক্টৰিয়েল 6টোক আমি কেনেকৈ ভাঙিব পাৰিম 6 ইনটু 5 ইনটু 4 ইনটু 3 ইনটু 2 ইনটু 1 এই গোটেইখিনিক আমি ফেক্টৰিয়েলৰ ভিতৰত ৰাখিছোঁ ফেক্টৰিয়েল 3 হিচাপে মাইনাছ ফেক্টৰিয়েল 3 এতিয়া হয়তো এটা কুৱেশ্যন আহিব পাৰে যেন ছাৰ মই 3ক লৈ কিহৰ কাৰণে গৈছোঁ হয়তো আগতেওতো মই ষ্টপ হৈ যাব পাৰিলোঁ হয় বা অলপ পিছতো মানে 3 পিছত 2 আহিব 2 যাই কিনেতো ষ্টপ হ'ব পাৰিলোঁ হয় কাৰণ যোনটো নেকি আমাৰ মাইনাছ কৰিব দিছে সেইটো আমাৰ ফেক্টৰিয়েল 3 এই দুটা আমি কমন ল'ব পাৰিম এতিয়া তুমি আৰু এটা কুৱেশ্যন আহিল যেন ছাৰ মই যদি গোটেইখিনি ভাঙি পূৰণ কৰি কিনে ফেক্টৰিয়েল 3টোও ভাঙিম ফেক্টৰিয়েল 6টোও ভাঙিম এতিয়া ফেক্টৰিয়েল 6টো যিমান হয় ভাঙিলে সিমান মই পূৰণ কৰি এনসাৰটো আনিম তাৰ পৰা যদি মই ফেক্টৰিয়েল 3 মান মানে ফেক্টৰিয়েল 3টো ভাঙি কিনে যিমান পূৰণ কৰিলে আহিব সেইটো যদি বিয়োগ কৰি কিনে কৰোঁ হ'ব নেকি নিশ্চয় হ'ব তাতে কোনো ভুল নাই কিন্তু সেইটো অলপ লং প্ৰসেস হয় পূৰণ হৰণ অলপ বেছি মানে পূৰণ বিয়োগ অলপ বেছিকৈ কৰিব লাগে এইটোত শৰ্ট কি হয় ডাইৰেক্ট 3টো কমন আনিব পাৰিম থাকি যাব কি 6 ইনটু 5 ইনটু 4 মাজত মাইনাছ আছে মাইনাছ ইয়াৰ পৰা ফেক্টৰিয়েল 3 গুচি গ'ল থাকি গ'ল কি 1 ফেক্টৰিয়েল 3ক ভাঙি দিলে 3 ইনটু 2 ইনটু 1 আৰু ব্ৰেকেটৰ ভিতৰত কিমান আছিল 6 5 গুণ 30 পূৰণ 4 মাইনাছ 1 30ৰ লগত 4 পূৰণ কৰিলে বাহিৰৰখিনি পূৰণ কৰিলে কিমান হ'ব 3 2 গুণ 6 6 গুণ 6 আৰু ভিতৰত 30ৰ লগত 4 পূৰণ কৰিলে 3 4 গুণ 12 120 মাইনাছ 1 120ৰ পৰা 1 এটা গুচি গ'লে 119 এতিয়া 119ৰ লগত এগেইন 6 এটা পূৰণ আছে 9 6 গুণ 54ৰ 4 হাতত 5 6 1 গুণ 6 6 5 11ৰ 1 হাতত 1 6 1 গুণ 6 হাতৰ 1ত 7 মানে আমাৰ এইটোৰ এনসাৰ আহি গ'ল 714 তাৰপিছত এইটোত দিছে ফেক্টৰিয়েল 12ক ফেক্টৰিয়েল 2 পূৰণ ইয়াতে যদিও কোন এইবিলাক পূৰণ থাকে মাজত ফেক্টৰিয়েল 10ৰে হৰণ কৰিব লাগে ফেক্টৰিয়েল 12ক আমি কেনেকৈ ভাঙিব পাৰিম 12 ইনটু 12ৰ পৰা 1 কমি গ'লে 11 11ৰ পৰা 1 কমি গ'লে 10 তাৰপিছত 9 এতিয়া আমি গোটেইখিনি নিলিখি ডাইৰেক্ট 10 টো ফেক্টৰিয়েল হিচাপে লিখিছোঁ কিহৰ কাৰণে লিখিছোঁ কাৰণ আমি কুৱেশ্যনটো চাই ফালে এটা আইডিয়া আহি গৈছে যেন তলতো এটা 10 আছে আমি কেনসেল কৰিব দিব পাৰিম তুমি যদি তেনে নকৰা গোটেইখিনি ভাঙিব লাগিব এইবিলাকো ভাঙিব লাগিব সব ভাঙি খেলে তাৰপিছত কাটাকাটি কৰিলেও এনসাৰটো আহি যাব কোনো প্ৰবলেম নাই এতিয়া 2 টো ভাঙি দিছোঁ 2 2 2 ইনটু 1 এতিয়া ফেক্টৰিয়েল 10 টোক মই সেম ৰাখিম কিহৰ কাৰণে কাৰণ ওপৰতলে আমি কেনসেল কৰিব পাৰিম বহুতখিনি শৰ্ট হৈ গ'ল এতিয়া তুমি 10 ফেক্টৰিয়েল 10 টোক যদি ভাঙিলা হয় 10 ইনটু 9 ইনটু 8 ইনটু 7 ইনটু 6 ইনটু 5 ইনটু 4 ইনটু ডট 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 1ক লগি এইটো ভাঙি দিলা হয় তাৰপিছত 10 10 কেনসেল কৰিলা হয় 9 9 কেনসেল কৰিলা হয় 8 8 কেনসেল কৰিলা হয় অলপ লং হয় মানে অলপ গণিত মানে যিমান শৰ্ট কৰিব পাৰি সিমান ভাল লাগে মানে আৰু নিজৰ যোনটো নেকি সেলফ কনফিডেন্স মানে মই গণিত যেন অলপ পাৰো বা মোৰ গণিতৰ প্ৰতি ইন্টাৰেষ্ট হেতু বেছি হৈ যায় যদি তুমি কোনো একটা লং প্ৰসেসৰ গণিত তুমি যদি শৰ্ট প্ৰসেসত কৰিব পাৰিছা তেনেহলে হেতু ভাল লাগি যায় আৰু ভিতৰত যেন ইয়েস মই কৰিব পাৰিছো তো কি হয় আমাৰ 10 10 কেনসেল গ'ল এতিয়া তলত 2 ইনটু 1 আছে সকলো সংখ্যাৰ লগতে 1 পূৰণ কৰা আৰু নকৰা একে কথা না কি কোৱা কোনো সংখ্যাৰ লগতে 1 পূৰণ কৰা আৰু নকৰা একে কথা 2 দি আমি 12ক কাটিব পাৰো 2 দি 12ক কাটিলে কেবাৰ যাব 6 বাৰ তেনেহলে ওপৰত থাকি গ'ল 6 ইনটু 11 তলত থাকি গ'ল 1 1 এৰে সকলো সংখ্যাক হৰণ কৰিলে যদি মই 10 এৰে 1ক হৰণ কৰো কিমান বাৰ যাব 10 বাৰ যাব যদি মই 1 এৰে এজন মানুহক হৰণ কৰি দিও মানুহটোৱে থাকিব মানে 1 এৰে পূৰণ কৰা আৰু হৰণ কৰা ভ্যালুলেস এতিয়া 6 এৰে 11ক পূৰণ 66 সিম্পল ফিনিশ
এইটোতো তুমি মাজত পূৰণ আছে, এইটোত কোনো কমন ল'ব নালাগে, এইটো ডাইৰেক্ট পূৰণ হ'ব। 3 ফেক্টৰিয়েল 3টো ভাঙি দিলে 3 × 2 × 1 এগেইন পূৰণ আছে যিহেতু ফেক্টৰিয়েল 7 × ফেক্টৰিয়েল 6 × ফেক্টৰিয়েল 5 × ফেক্টৰিয়েল 4 × ফেক্টৰিয়েল 3 × ফেক্টৰিয়েল 2 × ফেক্টৰিয়েল 1। মই ফেক্টৰিয়েল কিহৰ কাৰণে কৈ আছোঁ, কাৰণ মই ইয়াতে 7 × ফেক্টৰিয়েল 6 যদি মই ইয়াতে ষ্টপ কৰি দিওঁ, ইয়াতে ডাইৰেক্ট ফেক্টৰিয়েল 6টো লিখি দিলেই হ'ল। এতিয়া 6টোক যদি ভাঙিব যাওঁ ফেক্টৰিয়েল 5টোক ডাইৰেক্ট ফেক্টৰিয়েল 5 হিচাপে লিখি দিলেও হৈ যাব। এতিয়া যদি মই গোটেইখিনি ভাঙি দিওঁ 7 × 6 × 5 × 4 × 3 × 2 × 1 এই গোটেইখিনি ফেক্টৰিয়েল 7ৰ ভেলু হিচাপে কাম কৰি আছে। ইমান ডাঙৰ মানে ইমানখিনিক আমি জাষ্ট সৰু এটা চিম্বলেৰে ইউজ কৰি শৰ্ট হিচাপে লিখিব পাৰোঁ। সাপোজ এতিয়া তোমাক ফেক্টৰিয়েল মানে এটা ডাঙৰ পূৰণ থাকিলে 15 × 14 × 13 এনেকৈ ডট 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 পূৰণ লাষ্টত 1 এই গোটেইখিনিক আমাৰ মেথছত এই চাইম্বলটো ইউজ কৰি ডাইৰেক্ট অলপ ঠাইতে অলপ জাগাতে মানে বস্তুটো বুজাকৈ লিখিব পাৰি। মোৰ চৰ্দি লাগি আছে তো সৰি হা। তো কি হয় ইমান ডাঙৰ প্ৰব্লেমটো মানে দেখাত লং গণিতটো ডাইৰেক্ট এটা চাইম্বল ইউজ কৰি শ্বৰ্ট ফৰ্মত আমাক বুজাকৈ ইয়াতে লিখিব পাৰিম, যাৰ কাৰণে নেকি এইবিলাক চাইম্বল আমাৰ মেথছত ইউজ কৰা হয়। এতিয়া এই গোটেইখিনি পূৰণ কৰিব লাগিব। 3 × 2 = 6 6 × 6 6 7 গুণ ওকে এইখিনি পূৰণ কৰিলোঁ। ফাৰ্ষ্টত 3 × 2 = 6 6 × 6 পূৰণ 6 7 গুণ 42 ওকে 5 4 গুণ 20 20 3 গুণ 60 60 2 গুণ 120 120ৰ লগত 1 পূৰণ কৰিলে সিমানে। এতিয়া 6 দি যদি এইখিনিক পূৰণ কৰোঁ, কিহৰ কাৰণে পূৰণ কৰিছোঁ, কাৰণ লাষ্টত 0 আছে, পূৰণ কৰাতে অলপ সুবিধা হ'ব। 6 2 গুণ 12 6 গুণ 6 7ৰ 1 দি 7 এইটো তুমি 472 × 42 পূৰণ কৰি চোৱা। 2 2 গুণ 4 7 2 গুণ 14 4 2 গুণ 8 7 4 গুণ 28 কিমান আহিল 3024 আমাৰ মান উলিওৱা হৈ গ'ল। ভালকৈ চাই লোৱা, একদম চিম্পল বস্তু হয়, ডাইৰেক্ট ফেক্টৰিয়েল কাম। তাৰপিছত যিবিলাক কুৱেশ্যন আছে সেইবিলাক কুৱেশ্যন বুজিব লগাও আছে, অলপ এইবিলাক বস্তু জানিব লগা আছে। ফেক্টৰিয়েলৰ কি কাম, কোনো এটা সংখ্যাৰ ওপৰত ফেক্টৰিয়েল থাকিলে কেনেকৈ সেইটো ভাঙিব লাগে, সেইবিলাকৰ ওপৰতো মানে মোৰ ইন্ট্ৰডাকশ্যন ভিডিঅ' 2টা বনাইছোঁ মই, বিন্যাস আৰু জোটত। সেই 2টা ভিডিঅ' যদি চাই তাৰমানে বহুতখিনি কনফিউজন ক্লিয়াৰ হৈ যায়। চ' থেংক ইউ, নেক্সট কুৱেশ্যনত নিশ্চয় লগ পাম।